হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো খবৰ বিৰাটে ভাল। আপোনালোক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ বহুত বেছি শুভকামনা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ জীৱনত দুৰ্গা মাৰ আগমনে বহুত বেছি সুখ কঢ়িয়াই আনক আৰু সকলোৰে পূজাটো যেন ভালে যায়। আৰু ৰাতিপুৱাই গা পা ধুই ধুনীয়াকৈ সাজি কাচি ওলাইছোঁ পূজা বুলি। আজি একচুৱেলি সপ্তমী পূজা, চ' আপোনালোক সকলোকে মহাসপ্তমীৰো শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভিডিঅ'টো কেতিয়া যায় গম নাপাওঁ, মানে কেতিয়া আপলোড কৰোঁ, পূজাৰ মাজতে কৰিম, বাট অলপমান নেটৱৰ্কৰ ইছ্যু আছে, হয়তো পূজা যোৱাৰ পিছতো পাব পাৰে, বাট পাব আৰু মই যাম আজি ভাইটিৰ লগত অলপ ওলাই। ক'ত যাওঁ কি যাওঁ মানে ডেষ্টিনেশ্যন ঠিক নাই, বাট আমি দুটাই মানে অলপ ওলাই যাম আৰু চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰিয়া বাবু চাই একবাৰ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। ক'ত যাওঁ, এনেই যাম আৰু ক'ৰবাত ফুৰিবৰ কাৰণে চবলক। চ' আহি আমি কিবা এইটো বৰপেটা ৰোডে পালোঁ মেবি। চ' বাবু আৰু মই অলপমান ৰখিছোঁ কিবা এটা খাই লওঁ ইয়াতে। আৰু এয়া বাবু আৰু মই এটা ধুনীয়া মন্দিৰত গৈছিলোঁ। একচুৱেলি সোমালোঁ তাতে, বিৰাট ধুনীয়া লাগিলে জেগাটো। আৰু এয়া হ'ল অষ্টমী দিনাৰ পূজাৰ ৰাতিৰ দৃশ্য। মই আৰু ভাইটিয়ে অকণমান পূজা চাম বুলি এনেই ওলাই গৈছিলোঁ আৰু আমাৰ দুটাৰ কোনো ফ্ৰেণ্ডছ তেনেকৈ নাই। সিয়ে মোৰ ফ্ৰেণ্ডছ আৰু মই তাৰ ফ্ৰেণ্ড আৰু বায়েক ভায়েক, তো এনেকৈ দুয়ো ওলাই গৈছিলোঁ। আৰু এয়া চাওকচোন, এই মোৰ কণমানি ছাবস্ক্ৰাইবাৰকেইটাক লগ পালোঁ। সিহঁত একচুৱেলি আমাৰ গাঁৱৰে হয় আৰু তাকে হাই দিব আহিছিলে, সুধি আছিলে মোক যে বা ভিডিঅ'ত কেতিয়া ওলাম, তো তাকে ইহঁতকো উঠাই দিলোঁ আৰু। আৰু এয়া নৱমী পূজাৰ দিনা ৰাতি মই আৰু মোৰ এয়া খুৰাৰ ল'ৰা বিকাশ আৰু আমি চন্দনা বা আমি গোটেইকেইটাই এনেই অকণমান কথা চথা পাতি আছিলোঁ আৰু পূজা বুলিনো কি আৰু এনেই ওলাই গৈছিলোঁ ঘৰৰ ওচৰতে থকা পূজাখনত, তাতে অলপ ফূৰ্তি কৰিলোঁ আৰু তাকে ৰেকৰ্ড কৰি ৰাখিছোঁ। আৰু এয়া আমাৰ গুণু একদম বদমাছটো। মই বা কোনদিনা ভিডিঅ' দিম। আৰু এয়া বিজয়া দশমীৰ দিনা আমাৰ ককা আৰু আইতাৰ যিহেতু তিথি হয় সেইদিনা, তো তাকেই মা আৰু বৰমায়ে ঘৰতে অকণমান ভগৱানৰ ওচৰত শৰাই দিছিলে আৰু অলপ নাম কীৰ্তন কৰিছিলে বৰমা, মা, আইতা আৰু এয়া ককাই মিলি পেলাই। তো তাকে অলপমান দৃশ্য ৰাখি থ'লোঁ। তাৰপিছত মায়ে ককাক চাহ দিলে আৰু আমাৰ এটা নিয়ম আছে, চাহ বা এনেকুৱা কিবা খোৱা বস্তু বা ভাত হওক এনেকৈ ডাঙৰক দিলে তেখেতক সেৱা জনাই দিয়া হয় আৰু মায়ে তাকে কৰিছিলে। মোৰে ৰ'বা কি ক'বা, এইটোত মই ভিডিঅ' বনাওঁ না, এইটো চলাওঁ। আমি এতিয়া ক'ত গৈ আছোঁ? দশেৰা চাব। মোৰ ইউটিউব চেনেলটোৰ নাম হ'ল প্ৰিয়ংকা লকৰ। চাবা, তুমি ঘৰৰ ওচৰৰে ছোৱালী। কমেণ্ট, ছাবস্ক্ৰাইব, বেল আইকনটো টিপি দিবা লগতে। নটিফিকেশ্যন পাবা নতুন ভিডিঅ' আহিলে। ছাবস্ক্ৰাইব কৰিবা নে? আৰু কৰি কিনে হাই বুলি এটা কমেণ্ট দিবা, তেতিয়া মই গম পাম। আৰু এয়া আমাৰ ঘৰৰ ওচৰতে থকা গাঁওখন বাহাৰঘাট গাঁও, অৰ্থাৎ বৰলীয়া নদীৰ পাৰত দশেৰা উৎসৱ পালন কৰে। তাৰ লগতে আমাৰ অঞ্চলত যিমানবিলাক দুৰ্গা পূজা হয়, দুৰ্গা পূজাৰ প্ৰতিমাবোৰ এই বৰলীয়া নদীতেই বিসৰ্জন দিয়া হয়। গতিকে আমি সকলোৱে ইয়াতে আহোঁ চাবলৈ, প্ৰত্যেক বছৰে আহোঁ, দশেৰাও চাওঁ, লগতে প্ৰতিমা বিসৰ্জনো দিয়া হয়। তাকে মাক শেষবাৰৰ কাৰণে এবাৰ সেৱা জনাওঁ আৰু প্ৰত্যেক বছৰৰ দৰে এইবাৰো তাকেই কামনা কৰিলোঁ যেন মা আকৌ পুনৰ আগন্তুক বছৰটোত আহে আৰু বহুত বেছি সকলোৰে বাবে সুখ সমৃদ্ধি কঢ়িয়াই আনে, যেনেকৈ প্ৰত্যেক বছৰে মায়ে আমাৰ বাবে সুখ সমৃদ্ধি কঢ়িয়াই আনে। তো তাকেই এইবাৰৰ দুৰ্গা পূজাটো এনেকেই গ'ল।
2,000 years later. আৰু এয়া আমাৰ মায়ে নাৰিকল চুজি আৰু গুড়ৰ লাড়ু বনাইছিলে য'ত মই দুটামান ক্লিপ ৰাখি থৈ দিছিলোঁ কেনেকৈ বনাইছিলোঁ তাকে আপোনালোকক বোলো দেখাওঁ আৰু তাকে এয়া চাওকচোন মায়ে ধুনীয়াকৈ নাৰিকল আৰু চুজি আৰু গুড় মিহলাই ধুনীয়াকৈ আমি যেনেকৈ অসমীয়া মানুহে নাৰিকলৰ লাড়ু বনাওঁ তেনেকৈ বনাইছে আৰু মই ৰাখি থ'লোঁ ক্লিপকেইটা পাব আৰু কিবা যদি ভুল হৈছে আপোনালোকে মোক কমেণ্টত শুধৰাই দিব আপোনালোকৰ পৰা পৰামৰ্শবোৰ লৈ মই আগুৱাই যাব চেষ্টা কৰিম আপোনালোকে মৰম দিছে ভিডিঅ'বোৰত তাৰ কাৰণে বহুত বহুত বেছি ধন্যবাদ আৰু এই ব্লগটো বা এই ভিডিঅ'টো বহুত বেছি সানমিহলি ভিডিঅ' হ'ল একচুৱেলি মোৰ কিবা কিবি প্ৰব্লেম হৈ আছিলে দুদিনমানৰ পৰা গা বেয়া আছিলে য'ত মই ভিডিঅ' এডিট কৰি দিব পৰা নাছিলোঁ সেইকাৰণে এজ এ হ'ল ভিডিঅ' এটা বনাই পূজাৰ মই আপোনালোকলৈ দিলোঁ আপোনালোকে হয়তো চাই ভালো পাব পাৰে বেয়াও পাব পাৰে আশা কৰোঁ আপোনালোকে ভালেই পাব গতিকে এয়াই আৰু মায়ে লাড়ু বনাইছে আপোনালোকে বহুতে এনেকৈ বনাই খায় আৰু আমি এনেকৈ বনাই খাওঁ আৰু চাই ভাল পাব বুলি আশা ৰাখিলোঁ দেউতাই কল আনিছে তুমি মোৰ ভিডিঅ' চাই থাকা না চাওঁ দিয়া